নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শংকৰজ্যোতি বিয়াত। শংকৰজ্যোতি শুভ বিবাহত জয়তে আমি শংকৰজ্যোতি দত্তক শুভ বিবাহলৈ স্বাগতম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। অনাগত দিনত যে তেওঁৰ জীৱন সুখ হয়, যুগ্ম জীৱন তাৰে কামনা কৰিছোঁ। এয়া মই ভিতৰৰ এই আজি বিবাহৰ যি দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। আমাৰ শংকৰজ্যোতি দত্ত আছে, তেখেতে এই শুভ মুহূৰ্তত কি ক'ব, ৰাইজক কিবা এটা ক'ব। আজি মই মোৰ জীৱনৰ যুগ্ম জীৱনৰ পাতনি মেলিছোঁ। সেইকাৰণে থুলমূলকৈ আয়োজন ভাগ কৰিলোঁ। আমাৰ ছাৰহঁত আহিলে ভালেই লাগিলে, মোক শুভেচ্ছা দিবৰ বাবে ধন্যবাদ। হয়, আমিও তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইফালে আছে, ককা আছে। আজি শুভ বিবাহ হৈছে, শুভ বিবাহ হৈছে। এইটো কোন বিভাগত পৰে বিবাহটো? নাম ধৰ্ম নহয়, বিবাহৰ নাম আছে গন্ধৰ্বৰ বিবাহ, নাম আছে ন, কোন বিবাহত পৰে? এতিয়া যিখন আপোনালোকে বিবাহ আয়োজন কৰিছে ব্ৰাহ্মণ বিবাহ পৰে। বিবাহ এনেকৈ নাম আছে, গন্ধৰ্বৰ বিবাহ 8 প্ৰকাৰৰ বিবাহ আছে। 8 প্ৰকাৰ আছে। অলপ কৈ দিয়ক। ৰাজ্য বিবাহ আছে, গন্ধৰ্ব বিবাহ আছে, তাৰপিছত প্ৰজাপত্য বিবাহ আছে, আখৰিক বিবাহ আছে, এনেকৈ 8 প্ৰকাৰৰ বিবাহ আছে। তাৰ ভিতৰত 4 প্ৰকাৰ মানে আমাৰ বিধে অৱশ্যে পৰে আৰু 4 প্ৰকাৰ নপৰে। সেইখিনি 4 প্ৰকাৰৰ ভিতৰতে আমি বিবাহ পতাটো আমাৰ প্ৰত্যেকৰে দৰকাৰ। আমাৰ বৰক মাতি আনি ঘৰত বিবাহ দিয়াৰ কাৰণে ইয়াৰ নাম আমি ব্ৰাহ্মণ বিবাহ বুলি আজিৰ বিবাহখন ব্ৰাহ্মণ বিবাহ, ব্ৰাহ্ম বিবাহ। ইয়াত আপোনাৰ কিবা যজ্ঞ হ'ব নেকি? যজ্ঞ নহয়, যজ্ঞ মানে নাম, আমাৰ নাম বস্তুটো বহুতে কয়। আমাৰ নামৰ ওপৰত নিৰ্ভৰ কৰি আমি পতাটোকে নামটো এটা নাম যজ্ঞ বুলি কয়। ইয়াক মানে এটা ভাল শুভ বস্তুকে যজ্ঞ বুলি কয়। ইয়াত কোনো ধৰণৰ কৰ্মকাণ্ড অৰ্থাৎ জীৱ জন্তু কাটি বা জীৱ জন্তুৰ লগত কৰ্ম ৰাখি ইয়াক যজ্ঞ কৰা নহয়, হোমত মানে অৰ্থাৎ অগ্নিত ঘিউ ঢালি কৰা কাম নহয়। নামৰ আকাৰে নাম পাতি পিনে বিবাহ কৰা হয়, নাম পাতি বিবাহ কৰা হয়। সেইকাৰণে কোৱা হয় ব্ৰাহ্ম বিবাহ। শ্ৰীমন্ত শংকৰদেৱ কোঁৱৰ এইটো এটা ভাল মানে নীতি। হয় হয়, আজি সেই শংকৰদেৱ দত্তৰ ঘৰত আমাৰ ককাই আজি কৈছিলে যে আজি শংকৰৰ সৌজন দিলে শংকৰ সৌজন দিলে ক'লে যে আজি ব্ৰাহ্ম বিবাহ আয়োজন কৰিছে নাম পাতি পেলাই। ইয়াৰ আমি ভিতৰ আমি ধন্যবাদ জনাইছোঁ ককাক যে আজি আমাক বুজাই দিলে ব্ৰাহ্ম বিবাহ কি বা বিবাহ কি প্ৰকাশ কৰি দিলে। সেই ক্ষেত্ৰতে আমি ককাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি